this is our view celebration. Pita competition is going on. Here's in Smriti. Kagoti. Say hi, everyone. Hi. Good evening, সকলোকে আজি আবেলিৰ পৰা আৰম্ভ কৰিছো মানে প্ৰায় এতিয়া 2টা বাজি গলেই দেহাক স্কুলৰ পৰা আনি পেলাই মই লাগিছো এটা কাম মানে কাইলৈ দেহাহঁতৰ স্কুলত বিহু প্ৰগ্ৰাম পাতিব তাৰ কাৰণে পিঠা পনা কেইটামান বনাই লৈ যাবলৈ কৈছে প্ৰতিযোগিতা হিচাপে মানে সৰুকে এখন প্ৰতিযোগিতা পাতিব তাৰ কাৰণে মই যোগাৰ কৰি আছো কেইটামান ৰেচিপি গোটেইখিনি ৰেচিপি দেখাব নোৱাৰিলো যিমানখিনি মই পাৰো দেখাই যাম তাকে দেখাও আপোনালোকক এইফালে নাৰিকলটো দেউতাই ফালি দিলে ফালি মই এখিনি কাটি লৈছো নাৰিকলৰ লাডু আৰু পাটি চাপটা বনাম বুলিও ভাবিছো তাকে এখিনি নাৰিকলখিনি প্ৰথমে ওপৰৰ যিটো বাকলি হয় হেতু মই গুছাই লওঁ এখিনি কৰি লওঁ দেহাকো ভাত অকনমান খুৱাই লওঁ দেহাক ভাতকিটা দি লৈছো এফালে ছাগলী মাংস আছিল পটল আলু ভাজিলো তাৰ পিছত এইখন মৰিচা ভাজি আছে ভাতকিটা তাক খুৱাই লওঁ মই এফালে ভাত পিঠাৰ যোগাৰ কৰোঁগে নাৰিকলখিনি মিক্সিত দি ললো মিহি কৰি গুৰি কৰি ললো নাৰিকল মই 2 কাপ লৈ ললো কাপটোৱে জুখি 2 কাপ নাৰিকল লৈছো 2 কাপ যদি নাৰিকল হয় 1 কাপ মই চেনি লম চেনি 1 কাপ মই মিক্সিত ধুনিয়াকৈ গুৰি কৰি লম আৰু এটা মই বিট এটো বাকলিখিনি গুছাই লৈছো তাৰ পাছতে বিটটো মই ৰুকনিত দি ৰসটো চেপি লম চেপি লোৱাৰ পাছত মই নাৰিকলখিনি দিম আৰু নাৰিকলখিনি দিলে মানে বিটৰ ৰসটোৱে কালাৰটো বহুত বেছি ধুনিয়া কৰিব আৰু হেইটোৱেটি মই ফুড কালাৰ দিম এইখিনি বিটখিনি মই ৰুকনিত দি ললো এতিয়া এনেকৈ এইখিনি চেপি দিম এনেকৈ চেপি কালাৰটো এনেকৈ এতিয়া দি দিম ইয়াত এতিয়া এইখিনি মিহলি কৰি দিম ভালকৈ এতিয়া এইখিনি বিটৰ ৰসখিনি কালাৰ মিহলি কৰি ললো এতিয়া বেলেগ এটা কালাৰ ধুনিয়া হৈ গল 2 কাপ নাৰিকল লৈছো সেই কাৰণে 1 কাপ চেনি লৈ লৈছো এইখিনি মিক্সিত এতিয়া মই গুৰি কৰি লওঁ ভালদৰে এতিয়া মিক্সিত পিছি লোৱা যিখিনি চেনি সেইখিনি নাৰিকলৰ যিখিনি মই ৰুকি বিটৰ ৰস দি মিলাই থৈছিলো তাতে দি দিম এইখিনি এতিয়া ভালদৰে মিক্স কৰি অলপ দেৰি কাৰণে ৰখাই থম তেতিয়া লাডুটো বনাবলৈ বহুত বেছি ধুনিয়া হয় অলপমান গাখীৰ গৰম কৰি লৈছো যেহেতু মই পাটি চাপটাও বনাম পাটি চাপটাৰ কাৰণে পুৰটো মই বনাই লম সদায় দেখাই আছো এটো পাটি চাপটাৰ পুৰটো বনোৱা মই এই আধা কাপতকৈ অলপমান বেছি নাৰিকল লৈছো গাখীৰখিনি পাক কৰি ললো এতিয়া নাৰিকলখিনি দি অলপমান গুড় দিম মানে ক্ষীৰ যেনেকৈ বনোৱা হয় তেনেকৈ বনোৱা হয় ইয়াত নাৰিকল আৰু গুড় দিয়া হয় ঘিউ দিও আৰু যদি মিল্ক গাখীৰ থাকে হেতু দিলে আৰু ভাল হয় এইখিনি পাটি চাপটাৰ কাৰণে মই ময়দাৰে যিটো বেটাৰ বনাই হেতু বনাই ললো ৰেডি কৰি লৈছো এতিয়া পাটি চাপটা বনাই যাও এইখিনি মই পাটি চাপটাখিনি বনাই ৰেডি কৰি ললো বেছি বনোৱা নাই যেহেতু প্ৰতিযোগিতাৰ কাৰণেহে বনাম সো সেই কাৰণে বেছিকৈ বনোৱা নাই আৰু এইফালে মই আঙুলি পিঠাৰ কাৰণে গাখীৰখিনি মই পাক কৰি আছো যেনেকৈ ক্ষীৰ বনাবলৈ বনোৱা হয় তেনেকৈ গাখীৰখিনি পাক কৰি লোৱা হয় আৰু মই তাৰ পাছত এইফালে ভাত খোৱা যিকোনো চাউলখিনি ধুনিয়াকৈ মঠি লৈ আঙুলিৰ চেপত মই পিঠাখিনি বনাই ললো যেহেতু নামটোৱে আঙুলি পিঠা এটো এটা পৰম্পৰাগত অসমীয়া পিঠা হয় বহুতে হয়তো নাজানেহে আঙুলি পিঠাটো যে পৰম্পৰাগত পিঠা হয় কিন্তু এটো আঙুলি পিঠাটো আমাৰ পৰম্পৰাগত পিঠায়ে হয় আপোনালোকে যদি খাদ্য সম্ভাৰত চাই তেতিয়া হলে গম পাব ইয়াতে মই গাখীৰখিনি গৰম কৰোতেনে মই কেশৰ আৰু তেজপাত অকনমান দি দিছো তাতে অকনমান ইলাইচি গুৰিও দি দিছো যাতে গোন্ধটো ধুনিয়া হয় খাবলৈও ধুনিয়া হয় তাৰ পাছতে গাখীৰখিনি যেতিয়া উতলি পাক হ'ব তেতিয়া মই যিখিনি মানে আঙুলিৰ দৰে চেপ বনাই থোৱা পিঠাখিনি আছিল সেইখিনি দি দিম হিজালৈকে সেইখিনি মই উতলাই ৰাখিম আৰু যেতিয়া হিজিব ধুনিয়াকৈ এটা নমাই আনি চাম আৰু চাই যদি কমপ্লিট হিজি যায় তেতিয়া হলে গেছটো অফ কৰি ৰাখিম এইফালে নাৰিকলৰ লাউ বনাই আছে আৰু মোক সহায় কৰিছে ককালৰ বিখত একদম হেৰিয়ত বহি লৈছে গেছ টেবুলতে বহি লৈছে বিটৰ ৰস দি কৈছো একদম ইমান ধুনিয়া হৈছে কালাৰটো হয় নহয় কোৱা আকৌ তুমি কোৱা আকৌ
কিবা এটা কোৱা আকৌ মেডিকেল পেপাৰ আছে মেডিকেল পেপাৰ চাইছা কঁকাল বিষ হৈছে হয় নহয় এতিয়া দুইজনে একদম লাডু বনোৱাত লাগিছো দেই বিটৰ ৰস দি বনোৱা নাৰিকলৰ লাড়ুখিনিও হৈ গ'ল ব্লেক ৰাইচটো যিটো হয় তাৰে তিল পিঠাৰো বনালোঁ কিন্তু ভিডিঅ' বনাবলৈ সময় নহ'লে হাই গুড মৰ্ণিং এভৰিৱান ৰাতি কালি বহুত দেৰি হৈ গ'লগৈ পিঠা বনাই থাকোঁতে সেইকাৰণে গোটেইখিনি ভিডিঅ' কৰিবলৈ মই নাপালোঁ তাৰপাছতে মই শুই থাকিলোঁগৈ জেং পিঠা বনালোঁ তাৰপিছতে তিল পিঠা বনালোঁ আৰু সুতুলি পিঠাকেইটা মই কমপ্লিট কৰিবগৈ নোৱাৰিলোঁ চেপটো দি ফ্ৰিজত ৰাখি থ'লোঁ এতিয়া মই ভাজি দিম তাৰপাছতে বাকীখিনি আপোনালোকক দেখাম আজিৰ দিনটো কি হয় সকলোখিনি চাই থাকক ভিডিঅ'টো দেখা দিয়া একদম এতিয়া ওলাই যাওঁ আৰু দেখাই থাকিম আপোনালোকক ক'ত যাবা Bye bye. Bye bye. কি হৈছে Nibir Borwa, Raja Kamal, Saurabh Gogoi, Sir Kamendra Borwa to please come on stage and join our chief guests and present the awards to all the position holders. First position in the last year in class nursery 2022 and 23. Put your hands together and welcome Miss Mina Lakhepadim Tamoli on stage. Excellence Award 2022-23. She secured first position in last year 2022 and Excellence Award. Please come on stage. Class LKG. Next. Hey, this is our view celebration. Pita competition is going on. Here's in Smriti. Kagoti. Say hi, everyone. Hello, Dipanjali. Hello, Rima. Hi. Hello. Say hello, Rupame. Hi. Say hi. Hi. Excuse me, little bit. Say happy view, everyone. Happy view. Hi. Pita computer. Hi.
জিম ভালনে এতিয়া আহি স্কুলৰ পৰা ঘৰ পালোহি তাৰপিছতে দেখাই কোৱা এতিয়া আজি কি এৱাৰ্ড দিলে তোমাক কিহৰ কাৰণে তোমাক মেডেল দিছে দেখাই দিয়া মেডেলটো দেখাই দিয়া এইটো তাৰপিছত সেইখন দেখাই দিয়া চাৰ্টিফিকেটখন এইফালে মোক কৈ দিয়া এইখন দেখাই পাইছে ফাৰ্ষ্ট পজিশ্যন পোৱাৰ কাৰণে মানে স্কুলত এবাৰ LKGৰ পৰা সি UKG লৈ পাওঁতেনে প্ৰত্যেকটো পৰীক্ষাতে সি 100% পোৱাৰ কাৰণে সি এৱাৰ্ড পাইছে সিহঁতৰ ক্লাছৰ 3জনে পাইছে তাৰপিছতে 100% পাইছে প্ৰত্যেকটো পৰীক্ষাতে টাৰ্মিনেললৈ হওক বা হাফ ইয়াৰলি আৰু এনুৱেল গোটেইকেইটাতে 100% 3জনে পাইছে তেনেকৈ প্ৰত্যেক বছৰে পাতে এপ্ৰিলৰ 1 তাৰিখে পাতিছিলে আগতে এবাৰ বিহুৰ লগতে মানে এইখিনিও পাতি দিলে আৰু এৱাৰ্ডখিনি দিছে বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড আমাৰ দেখাই নাপালে বেষ্ট ষ্টুডেণ্ট এৱাৰ্ডটো কাৰণ সি স্কুলত বহুত দুষ্ট কৰি থাকে হয় নহয় কোৱা আকৌ কৰা নাই এবাৰ UKGত পাব লাগিব হয় নহয় পাম তিনিখন পাইহে দিম হয় নেকি আৰু স্পিক ইংলিছ গুড স্পিক ইংলিছ চুলিখিনি দুখ পাইছোঁ দেখা সেইখিনি সেই 3টা দিছিলে সি অকল পাইছে মানে LKGৰ পৰা UKGলৈ পাওঁতেনে ফাৰ্ষ্ট পজিশ্যন পোৱাৰ কাৰণে পাইছে তাৰপিছতে সি আৰু বেষ্ট ষ্টুডেণ্ট ক'ত পাব যিহে দুষ্ট কৰি থাকে কাৰোবাৰ লগত নহয় কাৰোবাৰ লগত কিবা এটা লাগিয়ে আহে হয় নহয় বাৰু এবাৰ পৰা নালাগিবা স্কুলত ধুনীয়াকৈ থাকিবা টিচাৰৰ কথা শুনিবা হয় নহয় ভালকৈ কোৱা দুষ্ট নকৰিবা ধুনীয়াকৈ থাকিবা তেতিয়া এইবাৰো তুমিও পাবা এতিয়া আমি ইমানতে ব্লগটো আজি সামৰিলোঁ যদি আমাৰ ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই বাই এণ্ড টেক ইন